Hey guys, মই গিটুই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অসমীয়া ইউটিউব চেনেল গিটুৰ পৃথিৱীলৈ য'ত আমি কথা পাতো বিউটি ফেশ্বন লাইফষ্টাইল ৰেচিপি আৰু বহুতো কথা আজি মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম মোৰ মিন্ত্ৰা কুৰ্তি আৰু কুৰ্তি সেট হল যিবোৰ মই আগন্তুক ফেষ্টিভ সিজনত পিন্ধিবলৈ কিনিছো আৰু বহুত ভাল প্ৰাইসত পাইছো মিন্ত্ৰাত শপিং কৰি মই বহুত ভাল পাওঁ কাৰণ তাত বহুত ভাল কোৱালিটিৰ কাপোৰ পোৱা যায় আৰু আজি মই আপোনালোকক জিকেটা কুৰ্তা আৰু কুৰ্তা সেট দেখুৱাম হে গুটেই কেটাই বহুত ধুনিয়া হয় তেনেহলে দেৰি নকৰি আৰম্ভ কৰো হক আমাৰ আজি ভিডিওটি ফাৰ্স্ট মই আপোনালোকক দেখুৱাম এটা কুৰ্তা সেট এই কুৰ্তা সেটটোৰ ব্ৰ্যান্ড হল গেৰুৱা ইয়াতে এটা কুৰ্তা আছে আৰু লগতে এটা ট্ৰাউজাৰ আছে আৰু ইয়াৰ কালাৰটো হৈছে ধুনিয়া লাইম গ্ৰীন কালাৰ এইটো এটা স্ট্ৰেইট কুৰ্তা হয় আৰু এই কুৰ্তাটোৰ গুটেই গাতে গোল্ডেন ব্লক প্ৰিন্ট আছে আৰু এই কুৰ্তাটোৰ নেকটো বহুতেই ধুনিয়া হয় এই নেকটোক আমি কি হোল নেক বুলি কওঁ আৰু ইয়াৰে স্লিভটো হল ৰেগুলাৰ স্লিভ এই কুৰ্তাটোৰ লগত আহে এইটো ট্ৰাউজাৰ এই ট্ৰাউজাৰটো লাইম গ্ৰীন কালাৰ হয় আৰু ইয়াতো গোল্ডেন প্ৰিন্ট আছে আৰু এইটোত ইলাষ্টিক আছে এই পেন্টটোৰ দুইফালে দুখন পকেট আছে এই কুৰ্তাটোৱে ট্ৰেডিশনাল আৰু মডাৰ্ন দুইটা লুকে আনি দিব পাৰে যিকোনো অকেজনত আপোনালোকে এই কুৰ্তিটো পিন্ধিব পাৰে আৰু যদি এই গুটেই কুৰ্তি সেটটো পিন্ধিবলৈ আপোনালোকে মন নকৰে তেনেহলে এই কুৰ্তাটোৰ লগত আপোনালোকে জিন্স লেগিংস বা স্কাৰ্টটো পিন্ধিব পাৰে এই কুৰ্তি সেটটোৰ প্ৰাইস হৈছে 2299 টকা কিন্তু মই বহুত কম দামতে মাত্ৰ 902 টকাতে এটো পাৰচেজ কৰিছো দ্বিতীয়তে মই আপোনালোকক দেখুৱাম ব্ৰাইট ৰেড কালাৰৰ এটা আনাৰকলি কুৰ্তা আৰু এই কুৰ্তাটোৰ ব্ৰ্যান্ড হৈছে পোচাখাব এই গুটেই কুৰ্তাটোতে গোল্ডেন প্ৰিন্ট আছে আৰু এই কুৰ্তাটোৰ নেক হৈছে ৰাউন্ড নেক ইয়াৰ হাত দুখন হৈছে 3/4 স্লিভ আৰু এই কুৰ্তাটো আপোনালোকে পাৰ্টি ওয়্যাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে আপোনালোকে গোল্ডেন লেগিংছৰ লগত এই কুৰ্তাটো ব্যৱহাৰ কৰিব পাৰে ইয়াৰ মেটেৰিয়েলটো কটন হয় আৰু এই কুৰ্তিটোৰ প্ৰাইস হৈছে 2200 টকা কিন্তু মই 1250 টকাতে এই কুৰ্তিটো পাই গলো তৃতীয়তে মই আপোনালোকক দেখুৱাম এটা গ্ৰীন কুৰ্তা আৰু এটো লিবাস ব্ৰ্যান্ডৰ হয় ইয়াৰ মেটেৰিয়েলটো হল 100% কটন আৰু এই গুটেই কুৰ্তাটোতে ব্লক প্ৰিন্ট আছে ইয়াৰ নেকটো হৈছে ৰাউন্ড নেক আৰু হাতটো হৈছে 3/4 স্লিভ এই কুৰ্তিটোৰ প্ৰাইস হল 1299 টকা কিন্তু মই মাত্ৰ 590 টকাতে এই কুৰ্তিটো পাই গলো চতুৰ্থতে মই আপোনালোকক দেখুৱাম এটা ইয়েলো য়োক ডিজাইন ষ্ট্ৰেইট কুৰ্তি আৰু এই কুৰ্তিটোৰ ব্ৰ্যান্ড হল এলিনা এই কুৰ্তিটোৰ নেক ডিজাইনটো মোৰ বহুতেই ধুনিয়া লাগিল আৰু ডিঙিটোৰ গুটেই উছৰে পাজৰে বহুত ধুনিয়া এমব্ৰয়ডাৰী আছে এই কুৰ্তিটো 100% কটন বুলি লিখা আছে যদিও এইটো কিন্তু কটন যেন মোৰ লাগা নাই কিন্তু ই কমফৰ্টেবল আৰু ষ্টাইলিশ হয় আপোনালোকে ফ্যামিলি গেদাৰিং ডিনাৰ পাৰ্টি আদিত এই কুৰ্তাটো পিন্ধিব পাৰে যিকোনো কালাৰৰ ডাৰ্ক লেগিংছ বা এই ব্লু কালাৰৰ ডাৰ্ক লেগিংছটো আপোনালোকে ইয়াৰ লগত পিন্ধিব পাৰে এই কুৰ্তিটোৰ প্ৰাইস হৈছে 1999 টকা কিন্তু মই 819 টকাতে এই কুৰ্তিটো পাই গলো শেষত মই আপোনালোকক দেখুৱাম এটা লাইট ব্লু কালাৰ কুৰ্তা প্লাজো সেট আৰু এইটো হৈছে গেৰুৱা ব্ৰ্যান্ডৰ এই সেটটোত এইটো কুৰ্তা আৰু এইটো প্লাজো আছে প্ৰথমতে মই আপোনালোকক এই কুৰ্তাটো দেখুৱাই লৈছো এই কুৰ্তাটো এটা স্ট্ৰেইট কুৰ্তা হয় আৰু ইয়াৰ কালাৰ হৈছে লাইট ব্লু আৰু ইয়াতে পিংক আৰু গ্ৰীন কালাৰৰ প্ৰিন্ট কৰা আছে
এই প্লাজোটোত ইলাষ্টিক আছে আৰু গোটেই প্লাজোটোতে ফ্লোৰেল প্ৰিন্ট আছে আৰু দেখিবলৈ খুবেই মৰম লগা হয় এই কুৰ্তি প্লাজো সেটটো ডেইলি ওয়্যাৰৰ কাৰণে বেষ্ট হয় ইয়াৰ প্ৰাইস হৈছে 2399 টকা কিন্তু মই 899 টকাতে এই গোটেই সেটটো পাই গলো फ्रेंड्स এইটো আছিল আজি মোৰ মিন্ত্ৰা কুৰ্তি হল আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পালে ইয়াৰ ভিতৰত কোনজোৰ কাপোৰ আপোনালোকৰ সকলোতকৈ বেছি ভাল লাগিল হেতু কথা মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব ভিডিওটো যদি হে ভাল লাগিল তেনে হলে লাইক আৰু শেয়াৰ কৰিব আৰু লগতে গিটুৰ পৃথিৱী ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট ভিডিওত আকৌ লগ পাম টিল দেন টেক কেয়াৰ বাই বাই